গভৰ্ণমেণ্ট জবো কৰিলোঁ বাট ছেটিছফাইড নাছিলোঁ সপোন আছিল বিভিন্ন ধৰণৰ ডাঙৰ যিবোৰ সপোন আছে য়েছ অৰ ন' লাইফত এটা বস্তু এটা আপোনালোকে চবে মন কৰিব মাৰ্চিডিজ যদি বনাইছে BMW যদি বনাইছে মানুহৰ কাৰণে বনাইছে নাই য়েছ অৰ ন' মই মানুহ হয় নে নহয় আপুনি মানুহ হয় নে নহয় কাবাৰ কাৰণেতো বনাইছে কাবাৰ কাৰণেতো বনাইছে তেতিয়াহ'লে মোৰ কাৰণে ৱাই নট মি য়েছ অৰ ন' ৱাই নট মি এবাৰ আমি যদি ভাবি চাওঁ মোৰ কাৰণে মাৰ্চিডিজ কিয় নাই মোৰ কাৰণে 5 কোটি টকীয়া পেণ্ট হাউচ কিয় মোৰ কাৰণে নহয় য়েছ অৰ ন' তো ডাইৰেক্ট চেলিং বিজনেছ যিমানবোৰ ব্যক্তি ডাঙৰ ভিজন লৈ মেলি লাইফত আছে এতিয়াও নো ডাউট আপোনালোকে বহু সব আমি কম্প্ৰমাইজিং সব মিডল ক্লাছ ফেমিলি য়েছ অৰ ন' মিডল ক্লাছ বিলো তাৰমানে মিডল ক্লাছৰ মানুহখিনি আমি আছোঁ আৰু আমাৰ লাইফত সপোন ডাঙৰ আছে বাট কমপ্লিট কৰিবলৈ আমাৰ ওচৰত ৰাস্তা নাই ডাইৰেক্ট চেলিং এটা ওৱান এণ্ড অনলি আমাৰ কাৰণে এটা অপৰচুনিটি হয় যাৰ জৰিয়তে আমি আমাৰ ড্ৰিম কমপ্লিট কৰিব পাৰোঁ য়েছ অৰ ন' য়েছ অৰ ন' আমাৰ সপোন যিমানবোৰ আছে সেইবোৰ আমি কমপ্লিট কৰিব লাগিব আৰু থাইলেণ্ড যোৱাটো এটা সপোন হয় নে নহয় বিদেশ যোৱাটো এটা সপোন হয় নে নহয় বাৰু বিদেশ যোৱাটো এটা সপোন হয় আমি সৰুৰ পৰাই দেখিছোঁ বিদেশ যোৱা বাট মই ইয়াত সুধিব বিচাৰোঁ কিমানজন মানুহ ইয়াত আছে যে ফৰেন গৈছে হাত দাঙি দিয়ক প্লিজ মাই লাইফষ্টাইলৰখিনি বাদ দিয়ক বিদেশ গৈছে মাই লাইফষ্টাইলৰ পৰা বাদ দিয়ক নিজৰ পইচা খৰচ কৰি মেলি কিমানজন মানুহ ইয়াত বিদেশ ফুৰিবলৈ গৈছে নিজৰ পইচা খৰচ কৰি মাই লাইফষ্টাইলৰ পৰা নহয় অকল এজন ব্যক্তি নিজৰ পইচা খৰচ কৰি মেলি গৈছে চকে ডাক্তৰ তে এতিয়া এবাৰ ভাবিছোঁ যদি মাই লাইফষ্টাইলৰ পৰা যদি আমি যদি থাইলেণ্ড যদি আমি এচিভ কৰোঁ য়েছ অৰ ন' যদি মই ছাপ'জ যদি মই এনেকৈ চাওঁ কিমানজন ব্যক্তি আছে নিজৰ পইচাৰে এই বছৰটো বিদেশ ফুৰিবলৈ যাম বুলি ভাবি আছে হাতখন দাঙি দিয়ক প্লিজ নিজৰ পইচাৰে মাই লাইফষ্টাইলৰ কথা কোৱা নাই মই মাই লাইফষ্টাইলৰ কোৱা নাই মই কিমানজন ব্যক্তি আজি ইয়াত আছোঁ আমি 200জন মানুহ আছোঁ তো কিমানজন ব্যক্তিয়ে নিজৰ পইচাৰে এক বছৰ নিজৰ এটা সৰুকৈ সপোন এটা কমপ্লিট কৰিব পাৰিম বিদেশ ফুৰিবলৈ যোৱাটো আছোঁ আমি ইয়াত আছোঁ তাৰমানে ভাবিছোঁ যদি মাই লাইফষ্টাইল যদি আমাৰ যদি লাইফত এড হৈ যায় তেতিয়াহ'লে আমি কি এটা পাম অপৰচুনিটি এটা পাম এটা চিম্পল সপোন এটা যে বিদেশ ফুৰিব যোৱা এটা সপোন আমি কি পাম যাব পাৰিম য়েছ অৰ ন' ভাল কথা হয় নাই বাৰু এটা সপোন এটা য়েছ অৰ ন' সৰুৰ পৰা দেখিছিলোঁ বিদেশ যোৱা য়েছ অৰ ন' দেখিছোঁ কিন্তু কম্প্ৰমাইজিং লাইফত থাকোঁতে আমাৰ কি হয় সপোন কমপ্লিট এতিয়ালৈকে আমি বিদেশ যাব পৰা নাই য়েছ অৰ ন' হয়নে নহয় বাৰু লাইফ গৈ আছে ল'ৰা ছোৱালীৰ কথা ভাবিছে নিজৰ কেৰিয়াৰৰ কথা ভাবিছে ইটো কৰোঁতে এতিয়ালৈকে আমাৰ এটাও ফৰেন ট'ৰ যাব পৰা কি হোৱা নাই অপৰচুনিটি আমাৰ কাৰণে ওলোৱা নাই য়েছ অৰ ন' ঠিক আছে বাৰু নেক্সট 5টা বছৰত বিদেশ যাম নিজৰ টকা পইচাৰে কিমানজন ব্যক্তিয়ে ভাবে বাৰু অকণমান হাত দাঙি দিওঁ 5টা বছৰত নিজৰ টকা পইচাৰে বিদেশ যাম বুলি ভবা মানুহ কিমানজন আছে এজন দুজনে হাত দাঙিছে তাৰপিছতো নমাই দিছেগৈ মই আপোনাক ক'লোঁ নিজৰ পইচাৰে যেতিয়া যাব আৰু কোম্পানীৰ যেতিয়া আপুনি ট্ৰিপত যাব নহয় আপোনাৰ মজাই বেলেগ কোম্পানী ট্ৰিপত যেতিয়া আপুনি যাব নিজৰ পইচা আপুনি যাওক যেতিয়াই পকেটৰ পৰা কি হ'বগৈ হোটেলৰ বিল দিবলগীয়া হ'ব গা জ্বলি পৰি যাব নিজৰ যেতিয়া আপোনালোকে যাব আমি গৈছোঁ আমি এটা বহুত লিডাৰ্ছ আমি গৈছোঁ যেতিয়া নিজৰ পকেটৰ পৰা হোটেলৰ বিল দিব লাগিব নহয় গা জ্বলি যাবগৈ কোম্পানীয়ে যেতিয়া দিবগৈ না গাত নালাগে মজা লাগিব মই ক'লোঁ আপোনালোকক যেতিয়া খোৱা বিল যেতিয়া দিবলগীয়া হয় নিজৰ পইচাৰে গা জ্বলিব কিন্তু এটা গা জ্বলিব জ্বলে নহয় নিজৰ পইচাৰে যেতিয়া দিছে মেম আছিলে মোৰ লগতে আমাৰ যেতিয়া নিজৰ পইচাৰে দিওঁ আমাৰ গা জ্বলি যায় কোম্পানীয়ে যেতিয়া লৈ গৈ আছে না আপোনালোকে এনজয় কৰিব পাৰিব য়েছ অৰ ন' যিসকল ব্যক্তিয়ে কোম্পানীৰ ফালৰ পৰা গৈছে তেওঁলোকে জানে যে যেতিয়া আপুনি কোম্পানীৰ ট্ৰিপ যেতিয়া আপুনি যাব পাৰিব তেতিয়া আপুনি একচুৱেল এনজয়মেণ্ট কি হয় আপোনালোকে গম পাব মই এই কোম্পানীৰ পৰা যিহেতু বিজনেছ কৰিছোঁ আৰু দুবাৰকৈ মই থাইলেণ্ড গৈছোঁ মই ভাবোঁ যে পৃথিৱীত কি আছে কিছু ভূস্বৰ্গ আছে আমি জানোনে বাৰু কওঁ ছুইজাৰলেণ্ড কওঁ আমি য়েছ অৰ ন' আমি কিছুমান জেগা আমি জানো যে তাক আমি কি কওঁ ভূস্বৰ্গ থাইলেণ্ডো হৈছে এটা ভূস্বৰ্গ মই আপোনালোকক এইটো মোৰ নিজৰ দুবাৰকৈ যোৱা যাত্ৰা কৰাৰ পিছত মই আপোনালোকক ক'ব বিচাৰোঁ আৰু যদি মাই লাইফষ্টাইল মোৰ লাইফত নাহিলেহেঁতেন তেতিয়াহ'লে মই যাব কেতিয়াও ডেফিনেটলি মই নাপালোঁ চ' ডেফিনেটলি এটা অপৰচুনিটি আমি পাইছোঁ এনেকুৱা এটা অপৰচুনিটি এটা পাইছোঁ যাৰ জৰিয়তে আমাৰ এটা সপোন ড্ৰিম কমপ্লিট হ'ব পাৰে চ' মই ভাবোঁ ইয়াত
যিমানবোৰ ব্যক্তি আছে আৰু এটা মাহ আছে আৰু মই আপোনালোকক ক'লোঁ থাইলেণ্ড যাবলৈ বহুত সময় নালাগে যিমানবোৰ ব্যক্তি থাইলেণ্ড ওলাইছে এই 10-15 দিন কাম কৰি মেলি ওলাইছে চ' এতিয়াও আমাৰ ওচৰত এটা মাহ আছে যদি আমি ভালকৈ কাম কৰোঁ ডেফিনেটলি আমি ওলাব পাৰিম চ' ওলাবনে আপোনালোকে ৰেডি আছে ৰেডি আছে ৰেডি আছে তাই ৰেডি যদি আছে ইয়াৰ পৰা ওলাই যোৱাৰ পিছত আপোনালোকে মোনাটো লৈ মেলি 10 টকাৰ ফুলকবি বন্ধাকবি বিচাৰিব নে কাৰোবাৰ মানুহৰ ঘৰত ৰাতি 10টা বজালৈকে আজি উঠি অহা নাই বোলে কেলে 3.95 চেল কৰিয়ে যাম ইয়েছ অৰ নো 10,000 টকা এটা হোমষ্টপি দিয়ে যাম ইয়েছ অৰ 3টা আইডি এক্টিভ কৰাই যাম আজি কিমানজন ব্যক্তি আছে অকণমান হাত দাঙি দিওঁ আজি কৰামেই থাইলেণ্ড যাবই লাগে চবেইটা থাইলেণ্ড যাম বুলি চবে কৈ আছে হাত কিন্তু এইকেইখনে দাঙি লৈছেগৈ ইয়েছ অৰ নো দাঙিব নোৱাৰেনে বাৰু ইয়েছ অৰ নো আমি দাঙিব পাৰোঁ বাট কি হৈছেগৈ ক'ৰবাত নহয় ক'ৰবাত আমি সাহস এইটোৱে লাগে আপোনালোকক মই ভাবোঁ সাহস লাগে যাম বুলি ভাবক যামেই বুলি ভাবক তেতিয়াহে আপোনালোকৰ থাইলেণ্ডৰ টিকেট লাগিব আৰু বেছি দীঘলীয়া নকৰোঁ উইচ ইউ অল দ্য বেষ্ট জয় হিন্দ জয় মাই লাইফষ্টাইল থেংক ইউ ভেৰি মাছ